हेलो कौन कौन हम बोले कौन हम টিকটক কি যদি টিকটকটো মুজৰা কৰাই হ'লহেঁতেন তেতিয়াহ'লে মিষ্টাৰ ফেজু ৱেলকাম জনাইছোঁ গগ চেনেললৈ আৰু পূৰা ঠাণ্ডা সেইকাৰণে ৰ'দত বহি ৰ'দ পুৱাই আৰু ইউটিউবৰ ভিডিঅ' বনাই আছোঁ আৰু আজি আহিছোঁ মই টিকটক যি এপ সমগ্ৰ ৰাজ্যত জুই নিচিনাকৈ জ্বলি উঠিছে টিকটক টিকটক কি মই নাজানো বা সকলোৱে চাগে নাজানে টিকটক কিয়ে চ' আজি জানিম শিকিম বুজিম একদম চব কৰি টিকটক হৈছে এনে এটা এপ যি এপ কম সময়ৰ ভিতৰতে পৃথিৱীত হাংগামা লগাই দিছে হাংগামা এই এপৰ পৰা আপোনালোকে আপোনাৰ যিখিনি দক্ষতা যিখিনি টেলেণ্ট সেই টেলেণ্টখিনি আপোনালোকে ভিডিঅ'ৰ দ্বাৰাই আপোনালোকে দেখাব পাৰিব আপোনালোকে এটা হাংগামা লগাই দিব পাৰিব পৃথিৱীত এইটোৱে হ'ল টিকটকৰ ক্ষমতা চ' এই টিকটকৰ পৰা ভালো পাব পাৰি মাল চ' মাল মানে পইচাও পাব পাৰি এই টিকটকত পইচা ইমানখিনি ইনকাম কৰিব পাৰিব যদি আপুনি পপুলাৰ ক্ৰিয়েটৰ পায় ইমান সহজ নহয় কিন্তু এই এপটোৰ দ্বাৰাই আপোনাৰ যদি কিবা অলপ টেলেণ্ট থাকে তেতিয়াহ'লে আপুনি এই টেলেণ্টটো দেখাই দিব পাৰিব কিমান ভাল কোনোবিলাক ল'ৰা ছোৱালী কয় এইটো মুজৰা কৰা কিন্তু এইটো নহয় মই ভাবোঁ মুজৰা কৰা এইটোক নকয় আপোনাৰ মাজত কিমানখিনি টেলেণ্ট আছে ময়ো কৰোঁ মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে ফ'ল' কৰিব চাব আপোনাৰ মাজত কিমানখিনি টেলেণ্ট আছে সেইখিনি টেলেণ্ট আপোনালোকে তাতে টিকটকৰ দ্বাৰা দেখাব পাৰিব মানুহৰ মাজত এটা ফেমাছ হৈ যাব পাৰিব যেনেকৈ মানুহে ইউটিউব কৰে তেনেকৈ টিকটক কৰি দিয়ক লাকি ডান্সাৰ আৰু বহুত আছে টিকটকাৰ চ' এইটোৱে তেতিয়াহ'লে তেওঁলোকৰ ময়ে ধৰিলোঁ বা আপুনিয়ে তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ ভিডিঅ'বিলাক ষ্টেটাছ বা কি এনেকৈ নলগালেহেঁতেন এইটোৱে ভাবি লওক আৰু অলপ এটা নিউজ যদি ভাইৰেল হ'ল তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে টিকটকত পাব তাৰপিছতহে গম পাব নিউজত এই ভিডিঅ'টো কি হৈ আছে চ' এইটো আপোনাৰ মাজত যদি কিবা অলপ হ'লেও আপোনাৰ মাজত যদি কিবা অলপ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে টিকটকৰ দ্বাৰাই দেখাই দিয়ক কিমানখিনি ভাল কাম কৰিছে চাওক এনেকুৱাকৈ আপোনাক যদি কোনোবাই কয় যে তই টিকটক কৰ মুজৰা কৰ নাই কাণটো অফ কৰি নি আপোনালোকে টিকটকটো বনাই থাকক যদি ভাল ৰেছপন্স পাই আছে আজি নহয় কালি আপোনালোকে পাই যাব মানুহে এদিনত ডাইৰেক্ট বিল্ডিং বনাব নোৱাৰে কিন্তু এটা সৰুকৈ এটা ইটা গাঁঠি এনেকৈ চ' বনাই দিয়ে সেইটো আপোনালোকে কৰক টিকটক কৰি যাওক আৰু ভাল এপ এইটো চ' কৰি যাওক আৰু মই কিয় কৰিলোঁ এটা মানুহে মোক কৈছিল তই মুজৰা কৰ নহয় এইটোক মুজৰা কৰা নকয় যদি মুজৰা কৰাই হ'লহেঁতেন আপোনালোকে এটা কথাই ভাবক যদি মুজৰা কৰাই হ'লহেঁতেন তেতিয়াহ'লে মানুহে টিকটক এপ কেতিয়াও ডাউনলোড নকৰিলহেঁতেন বা ইমান ফাষ্ট ইমান হাই কোৱালিটিৰ এপ নহ'লহেঁতেন আপোনালোকে চাওক সমগ্ৰ বিশ্বজুৰিয়ে টিকটক এপটো থাকিবই মোবাইলত আৰু সকলোৱে টিকটকটো চায় সৰু বাচ্ছাৰ পৰা পপুলাৰ হৈ আছে কিয় তাৰ মাজত কিবা এক্সপিৰিয়েঞ্চ আছে চ' তাই দেখাই তেওঁ পপুলাৰ হ'ব লাগিছে চ' এইটোৱে আপুনিও কৰক আপুনিও হওক এইটোৱে টিকটকটো কৰা বেয়া নহয় আপোনালোকে টিকটকটো কৰক আৰু টিকটকটো কি ক'ম আৰু কৰি ভালো লাগে টাইম পাছো হৈ যায় চ' টিকটকটো কৰক আৰু হয় কেইজনমান মানুহে টিকটকটো বেয়া কামত ইউজ কৰে কেইজনমান মানুহে টিকটকটো ভাল কামত ইউজ কৰে চ' ভাল কামবিলাক বিচাৰি ওলাওক এনেকুৱা বেয়া কাম কৰি লাভ নাই চ' লিপষ্টিক লগাই শাৰী পিন্ধি ল'ৰা মানুহবিলাকে সাজি কাচি এইটো টিকটক কৰা নকয় এইটো জাষ্ট এটা এইটো কয় কেতিয়া আপোনালোকে এণ্টাৰটেইনমেণ্ট কৰিব খুজিলে মানুহক হাঁহি তুলিব খুজিলে এইটোক কয় কিন্তু মুজৰানে এইটো সেয়ে চ' টিকটক কৰক ভাল আৰু সৰু ভিডিঅ' আপোনালোকে সকলোৱে মোৰ কাৰণে আশীৰ্বাদ দিব যাতে ফাইনেলটো ভাল হয় আপোনালোকক বহুত দূৰলৈকে যাব পাৰোঁ চ' 12টা বাজে এতিয়া মই ভিডিঅ'টো আপলোড দিম চ' চাই থাকক ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক বাই বাই গাইছ